বৌ এখন পাৰ্লাৰতে হ'বয়ে নেকি যো আহ ল'ৰাৰ পুলিচ হয় না ছোৱালীৰ পুলিচ হয় কি পুলিচৰ কথা কবা আছে অ' ভাইটি এখন লেডিজ পাৰ্লাৰ ইয়াতে আমি বান্দৰীকো সুন্দৰী কৰো ইয়াতে ল'ৰা এলাও নাই অ' হয় নেকি তেনেহ'লে আমাৰ এই অলপ সুন্দৰী বনাই দিছো অহ বুজি নাপায় নেকি এখন ল'ৰাৰ পাৰ্লাৰ নহয় ছোৱালীৰ পাৰ্লাৰ তোমাৰ তিৰিয়ে এইটো তো তিৰি এইটো তিৰি তোৰ কেনেকে হ'লে মতা না মাইকি এইটো অ' যেদিনাখন মই চাবা গৈছিলো এনে হেড মিস্ত্ৰী এনেকে সজে থৈছি মই আজিলৈকে থুক খাই আছো উপায় নাই নিজৰে মৰমৰ বস্তু নকৰিবি মেকআপ কৰ যা নকৰিবি তো বান্ধৱীসকল আমাৰ হাজো পটনীত এখন নতুনকৈ পাৰ্লাৰ উদ্বোধনী হৈছে ৰাণীজ বিউটি পাৰ্লাৰ ইয়াত স্কিন কেয়াৰে হওক বা হেয়াৰ ফলে হওক সকলো ধৰণৰ ট্ৰিটমেণ্ট কৰা হয় লগতে চুলি ষ্ট্ৰেট মেকআপ এইবোৰো কৰা হয় ইয়াৰ সম্পূৰ্ণ এড্ৰেছটো জানিবৰ বাবে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰক ধন্যবাদ